ফ্ৰেণ্ডছ, যদি আপোনাৰ চিভিল স্ক'ৰ ভাল, মানে যদি আপোনাৰ চিভিল স্ক'ৰ 750 হয়, তেতিয়া আপুনি অতি সহজে অনলাইন যোগে এটা পাৰ্চনেল লোন ল'ব পাৰিব। এই ভিডিঅ'টোত মই আপোনালোকক নভি এপৰ দ্বাৰা কেনেকৈ আপুনি এটা পাৰ্চনেল লোন ল'ব পাৰিব তাকে দেখাম। গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। প্ৰথমেতো আপুনি আপোনাৰ মোবাইলত থকা প্লে ষ্ট'ৰটো অ'পেন কৰক আৰু চাৰ্চ বাৰত টাইপ কৰক NAVI। নভি এপ চাৰ্চ কৰি আপুনি ইয়াক ইনষ্টল কৰি লওক আৰু ইনষ্টল কৰাৰ পিছত আপুনি জাষ্ট ইয়াক অ'পেন কৰক। এপটো অ'পেন কৰাৰ লগে লগে ইয়াতে আপুনি এটা অপশ্যন দেখিবলৈ পাব পাৰ্চনেল লোনৰ, আৰু ইয়াতে এটা অপশ্যন আছে এপ্লাই। এতিয়া আপুনি জাষ্ট এপ্লাই অপশ্যনত ক্লিক কৰি দিয়ক। এপ্লাই অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো লিখি দিয়ক। তাৰপিছত আপুনি গেট OTP এই অপশ্যনটোত ক্লিক কৰি দিয়ক। OTPটো অট'মেটিকেলি ভেৰিফাই হ'ব। আপুনি তাৰ কাৰণে ইয়াত একো OTP এণ্টাৰ কৰিব নালাগিলে, সেইটো অট'মেটিকেলি হ'ব। এতিয়া আপুনি কি কৰিব, এতিয়া আপুনি আপোনাৰ পান কাৰ্ডত যেনেকৈ নাম, ডেট অফ বাৰ্থ আছে, তেনেকৈ ইয়াতে ফুল নেমত আপুনি পান কাৰ্ডত থকা নামটো লিখি দিব আৰু ডেট অফ বাৰ্থত আপুনি পান কাৰ্ডত থকা ডেট অফ বাৰ্থটো লিখি দিব। তাৰপিছত এণ্টাৰ ইয়ৰ পানত আপোনাৰ যি পান কাৰ্ডৰ নাম্বাৰ, সেই পান কাৰ্ডৰ নাম্বাৰটো লিখি দিব। তাৰপিছত তলত চাব এটা নেক্সট অপশ্যন পাব, আপুনি নেক্সট অপশ্যনত ক্লিক কৰি দিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি এমপ্লয়মেণ্ট টাইপৰ পৰা ছেল্ফ এমপ্লয় ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ মান্থলি ইনকাম কিমান, সেই মান্থলি ইনকামটো আপুনি ইয়াতে য'ত মান্থলি ইনকাম বুলি লিখি থোৱা আছে ইয়াতে লিখি দিব। আপুনি 25,000, 30,000 যিমান ইচ্ছা সিমান লিখি দিব। তাৰপিছত আপুনি আকৌ নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি কিমান টকাৰ লোন পাব ইয়াতে আহি গৈছে। চাওক, মই ইয়াতে 25,000 টকা লোন পাইছোঁ আৰু ইয়াৰ মান্থলি EMI মই দিব লাগিব 3,075 টকা। ইয়াতে কেইটামান প্ৰচেছিং ফিজো কাটিব, লগতে GSTও 270 কাটিব। একো কথা নাই, মোক যিহেতু এতিয়া দৰকাৰ হৈছে, দৰকাৰ সময়ত 10 টকা এটা পোৱাই বহুত ডাঙৰ কথা। গতিকে ইয়াত মই 25,000 টকাৰ লোন পাইছোঁ, সকলোখিনি কাট কুট কৰি মই ইয়াতে 23,231 টকা পাম। এতিয়া আপুনি কি কৰিব, জাষ্ট কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি 2-3 মিনিটমান ৱেইট কৰিব, কাৰণ তেতিয়ালৈকে এই এপটোৱে আপোনাৰ পেন কাৰ্ডখন ভেৰিফাই কৰিব। এতিয়া আপুনি বেংক নেমত আপোনাৰ বেংক নেমটো দি দিব। তাৰপিছত বেংক একাউণ্ট নাম্বাৰত আপুনি আপোনাৰ একাউণ্ট নাম্বাৰটো লিখি দিব। তাৰপিছত IFSC কোডত আপুনি আপোনাৰ IFSC কোডটো লিখি দিব। এইটো লিখাৰ পিছত আপুনি জাষ্ট নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত নভি এপৰ দ্বাৰা আপোনাৰ একাউণ্টত এটকা এটা ক্ৰেডিট হ'ব আৰু আপোনাৰ বেংক একাউণ্টটো ছাকচেছফুলি ভেৰিফাইড হৈ যাব। বেংক একাউণ্টটো ছাকচেছফুলি ভেৰিফাই হৈ যোৱাৰ পিছত আপোনাৰ EMI অটোপে' কাৰণে আপুনি ইয়াতে আপোনাৰ ডেবিট কাৰ্ড নতুবা আপোনাৰ নেট বেংকিঙৰ ডিটেইলছ দিব লাগিব। তাৰ কাৰণে আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি দুটা অপশ্যন পাব, ডেবিট কাৰ্ড আৰু নেট বেংকিং। আপুনি যিটো মেথডৰ দ্বাৰা আপোনাৰ EMI অটোপে' ছিষ্টেমটো বনাব বিচাৰিছে সেইটো আপুনি ছিলেক্ট কৰিব। তাৰপিছত ইয়াতে যি আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনটো টিক কৰিব। ইয়াতে টিকটো আহি যাব আৰু ছাবমিট অপশ্যনত আপুনি ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ বেংক একাউণ্টৰ সৈতে যেটা ATM কাৰ্ড বা ডেবিট কাৰ্ড লিংক আছে ইয়াতে আহি যাব। আপুনি যিটো ATM কাৰ্ডৰ দ্বাৰা EMI অটোপে' ছিষ্টেমটো বনাব বিচাৰিছে সেইটো ডেবিট কাৰ্ড ইয়াতে ছিলেক্ট কৰিব। তাৰপিছত আপুনি কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছত এখন চাৰ্ট আহিব, তাতে আপুনি আপোনাৰ ডেবিট কাৰ্ডৰ নাম্বাৰটো দিব লাগিব, লগতে এক্সপাইৰী ডেট নাম্বাৰো দিব লাগিব আৰু আপোনাৰ ATM কাৰ্ডৰ পিন নাম্বাৰটো তাতে দিব লাগিব। সেই গোটেইখিনি দিয়াৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপুনি টিক কৰিব। তাৰপিছত আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব। ছিকিউৰিটি পাৰ্পজৰ কাৰণে মই আপোনাক সেইটো স্ক্ৰীনশ্বট ইয়াতে দেখুওৱা নাই। যেতিয়া আপুনি ছাবমিটত ক্লিক কৰিব, আপোনাৰ যি ৰেজিষ্টাৰ নাম্বাৰ, সেই ৰেজিষ্টাৰ নাম্বাৰত এটা OTP আহিব। সেই OTPটো আপুনি জাষ্ট ইয়াতে এণ্টাৰ কৰিব আৰু কনফাৰ্ম অপশ্যনত ক্লিক কৰিব।
কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডেবিট কাৰ্ডৰ যি ভেলিডেশ্যন এইটো ছাকচেছফুলি হৈ যাব। এতিয়া আপুনি জাষ্ট ইয়াতে ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াতে যি টাৰ্মছ এণ্ড কণ্ডিশ্যন আহিব এইটো আপুনি এগ্ৰি কৰিব আৰু এগ্ৰি কৰাৰ পিছত আপুনি জাষ্ট ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মেণ্ডেট অথৰাইজেশ্যন ইয়াতে ছাকচেছফুলি হৈ যাব। এতিয়া আপুনি জাষ্ট ইয়াতে অলপ সময় ৱেইট কৰিব, পেজটো অট'মেটিকলি ৰিডাইৰেক্ট হৈ যাব। অট'মেটিকলি ৰিডাইৰেক্ট হৈ যোৱাৰ পিছত আপুনি ইয়াতে কিমান টকাৰ EMI পে'মেণ্ট কৰিব লাগিব ইয়াতে আহি যাব। এতিয়া চাওক মোৰ ক্ষেত্ৰত ইয়াতে 3075 টকা EMI আহিছে, এইটো মই অহা 16 মাৰ্চত পে' কৰিব লাগিব। লগতে তলতে আপোনাৰ বেংক একাউণ্টটো আহি যাব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত এতিয়া আপুনি ইয়াতে আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো লিখক। আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো আপোনাৰ যেনেকৈ আধাৰ কাৰ্ডত আছে বা ভোটাৰ কাৰ্ডত আছে তেনেকৈ আপুনি লিখিব আৰু যিটো এড্ৰেছ আপুনি ইয়াতে দিব সেইখন চাৰ্টিফিকেটে ইয়াতে আপলোড কৰিব লাগিব। তাৰ কাৰণে আপুনি এই এৰো চিনত ক্লিক কৰি আপোনাৰ ভোটাৰ কাৰ্ডটো বা আপোনাৰ আধাৰ কাৰ্ডটো চিলেক্ট কৰক আৰু ইয়াতে আপলোড কৰি দিয়ক। এই ডকুমেণ্টটো ছাকচেছফুলি আপলোড হোৱাৰ পিছত এতিয়া আপুনি জাষ্ট নেক্সট অপশ্যনত ক্লিক কৰক আৰু নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি সম্পূৰ্ণ চাৰ্টখন দেখা পাব। আপুনি কিমান টকা লোন পাইছে, লগতে আপোনাৰ প্ৰচেছিং ফিজ কিমান কাটিছে আৰু আপোনাৰ নেট লোন এমাউণ্ট কিমান। তাৰপিছত আপুনি ইয়াতে দেখা পাব যে আপুনি EMI কেইটকাকৈ দিব লাগিব আৰু কিমান মন্থ আপুনি দিব লাগিব, লগতে প্ৰথম EMIটো আপুনি কিমান তাৰিখে দিব লাগিব। এই সকলোখিনি চাই লৈ আপুনি জাষ্ট গেট লোন অপশ্যনত ক্লিক কৰি দিয়ক। গেট লোন অপশ্যনত ক্লিক কৰাৰ লগে লগে এই এমাউণ্টটো আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট হৈ যাব। গতিকে এইদৰে আপুনি নবী এপৰ দ্বাৰা অনলাইন যোগে এটা পাৰ্চনেল লোন ল'ব পাৰিব। কিন্তু এটা কথা মনত থ'ব, যদি আপোনাৰ চিভিল স্ক'ৰ 750 নহয় তেতিয়া কিন্তু আপুনি অনলাইন যোগে নবী এপৰ দ্বাৰা লোন ল'ব নোৱাৰিব। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে নিজৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিব, কাৰণ সিহঁতৰো বহুতো লোনৰ দৰকাৰ হৈ আছে, লকডাউন লাগি আছেতো। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব। যদি এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ মন যায় তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। জয় আই।